স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি আৰু আন এটা ৰেচিপি লৈ আহিছোঁ। আজি এটা সুইট ডিছ লৈ আহিছোঁ আৰু আজি বনাবলৈ গৈ আছোঁ ডাবল কা মিঠা। তো আহক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ডাবল কা মিঠা বনাবৰ কাৰণে মই ব্ৰেড লৈ লৈছোঁ 4খন আৰু এইটো আমাৰ নৰ্মেল ব্ৰেড, যোনটো আমি ঘৰত নৰ্মেলি ইউজ কৰোঁ বা আমি খাবলৈ যোনটো কিনি আনো, তেনেকুৱা ব্ৰেড মই 4খন লৈ লৈছোঁ। আৰু এতিয়া ইয়াৰ ছাইডৰ যোনখিনি এনেকুৱা ব্ৰাউন কালাৰ এইখিনিত হৈ আছে, সেইখিনিত গোটেইখিনি কাটি দিম। ব্ৰেডখিনি দেখা পালে মই কেনেকৈ কাটি ল'লোঁ। আপোনালোকে এনেকৈ ব্ৰেডখিনি কাটি ল'ব। ইয়াত মই পানী বহাই দিছোঁ। আমাৰ যোনটো ডাবল কা মিঠা আছে, ডাবল কা মিঠাৰ কাৰণে আমাৰ যোনটো চুগাৰ চিৰাপ লাগে, চুগাৰ চিৰাপটো বনাবলৈ মই তাত পানী উঠাই দিছোঁ আৰু ইয়াত মই 4টামান ইলাচি দিছোঁ, যাতে চুগাৰ চিৰাপত ইলাচিৰ এটা ফ্লেভাৰ আহি যায়। আমাৰ পানীখিনি দেখা পাইছে লাহে লাহে গৰম হ'ব ধৰিছে আৰু এতিয়া ইয়াত মই চেনি দি দিম। চেনি আপোনালোকে পানী যিমান দিয়ে, চেনিও প্ৰায় ইমান, তাতকৈ অলপ কম দিব। আৰু এইখিনি যেতিয়া উতলিব দিম, তেতিয়ালৈ পানীখিনি ডিজল্ভ নহয় চেনিত, আৰু আমাৰ চুগাৰ চিৰাপটো যেতিয়ালৈ হৈ নাহে তেতিয়ালৈ এইখিনি উতলিব দিম। ইয়াত আৰু এটা বাচন উঠাই দিছোঁ আৰু ইয়াত এতিয়া গাখীৰ দি দিম। আৰু গাখীৰটো কিয় লৈছোঁ, কাৰণ আমাৰ ডাবল কা মিঠাত যিহেতু আমাৰ ৰবৰিও লাগে। ৰবৰিৰ কাৰণে আপোনালোকে বহুতে চাগে জানে ৰবৰিটো গাখীৰতে বনায়। আমি গাখীৰ লৈ লৈছোঁ আৰু এতিয়া এইটো গাখীৰখিনি উতলিব দিম। যেতিয়ালৈ আপোনাৰ ইয়াৰে 50% হৈ নাযায় গাখীৰখিনি, বা আপোনাৰ গাখীৰখিনি ঠিক হৈ নাযায়, বইল হয়, তেতিয়ালৈ গাখীৰখিনি আমি উতলিব দিম। সেইটো আমাৰ গাখীৰত অলৰেডি বইল আহিছে। আমাৰ গাখীৰৰ যোনটো ফ্লেম আছে, ফ্লেমটো আমাৰ মিডিয়াম কৰি দিম আৰু এনেকৈ গাখীৰখিনি উতলিও দিম। যেতিয়ালৈ আমাৰ গাখীৰখিনি আপোনাৰ ঠিক হৈ নাযায়, তেতিয়ালৈ উতলিব দিম। আৰু ইয়াত অলপ চেনি দি দিম। চেনি একদম কমকৈ দিম, কাৰণ অলৰেডি চুগাৰ চিৰাপ বনাইছোঁৱে। মই প্ৰায় আধা চামুচ ইয়াত চেনি দি দিছোঁ, জাষ্ট এটা চুইটনেছ আহিবলৈ গাখীৰত। আমাৰ চুগাৰ চিৰাপখিনি অলৰেডি হৈ গৈছে এতিয়া, আৰু এইখিনিত এতিয়া গেছটো অফ কৰি দিম আৰু চুগাৰ চিৰাপখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। আমাৰ ৰাবৰিখিনিও প্ৰায় হ'বলৈ হৈছে, দেখা পাইছেনে? গাখীৰখিনি বইল হৈ এতিয়া একদম ঠিক হৈ গৈছে তেনেকৈ। অলপমান উতলিলে হৈ যাব ৰাবৰিখিনিও আমাৰ। আমাৰ পেনখন গৰম হোৱাত ইয়াত এতিয়া মই অলপ ৰিফাইন তেল দি দিছোঁ। আৰু ৰিফাইন তেলৰ লগত মই অলপমান ঘি দি দিছোঁ। ঘিটো জাষ্ট ফৰ ফ্লেভাৰৰ কাৰণে দিছোঁ। ঘিটো অপশ্যন হয়, নিদিলেও হয়। আৰু আমাৰ এতিয়া গৰম হৈছে আৰু ইয়াত আমি ব্ৰেডকেইখন এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া ব্ৰেডকেইখন এনেকৈ দি দিম এখন এখনকৈ, আৰু ব্ৰেডকেইখন তেতিয়ালৈ ফ্ৰাই কৰিম যেতিয়ালৈ ব্ৰেডকেইখন চাৰিওপিনে আমাৰ গল্ডেন ব্ৰাউন কালাৰ হৈ নাযায়, তেতিয়ালৈ আমি ব্ৰেডকেইখন ফ্ৰাই কৰি ল'ম। আমি ব্ৰেডকেইখন এতিয়া ফ্ৰাই কৰি ল'লোঁ। দেখিলে নে কেনেকুৱা গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে, আৰু লগতে কেনেকুৱা ক্ৰিস্পি হৈ গৈছে চাব পাৰে। এনেকুৱা আমি ক্ৰিস্পি আৰু গল্ডেন ব্ৰাউন কৰি ল'ম ব্ৰেডখিনি। আৰু এইপিনে আমাৰ ৰাবৰিও হৈ গৈছে। দেখিছেনে গাখীৰখিনি উতলোতে উতলোতে কেনেকুৱা গোটা হৈ গৈছে। আমাৰ ৰাবৰিখিনি অলমষ্ট হৈ গৈছে এতিয়া। ইয়াৰ গেছটো আমি অফ কৰি দিম এতিয়া। আমাৰ চুগাৰ চিৰাপখিনি যে বনাইছোঁ সেইখিনি ঠাণ্ডা হৈ গৈছে এতিয়া। আৰু আহক এতিয়া আমি কি কৰোঁ। আমি যে ব্ৰেড ফ্ৰাই কৰিছোঁ, ব্ৰেডকেইখন লৈছিলোঁ, একদম চিম্পল হয়। ব্ৰেডকেইখন আমি এতিয়া চুগাৰ চিৰাপত এনেকৈ জাষ্ট এবাৰ ডিপ কৰিম। ডেটছ ইট, জাষ্ট ডিপ কৰিম আৰু প্লেটত আমি এইকেইখন ওলাই থৈ দিম এতিয়া। গোটেইকেইখন এনেকৈ আমি ডিপ কৰি লওঁ।
সো আমাৰ গোটেইখন আমি চুগাৰ চিৰাপত ডিপ কৰা হৈ গ'ল। তো আৰু আহক চাওঁ এতিয়া কি কৰোঁ। ইয়াতে আমি যোনটো আমাৰ ৰাবৰি আছে, ৰাবৰিটো কেতিয়া দিওঁ বা কেনেকৈ দিওঁ আহক আমি চাওঁ। তো আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোৱে ভালে থাকক, সকলোৱে সুস্থ থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।